নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? আজি মই সৰভোগৰ গৰখীয়া গোসাঁই থানত গ'লোঁ। যোৱা টাইমত এই মদনপুৰৰ টোল গেটত চাওকচোন আপোনালোকৰ জাম। আজি পৰীক্ষাৰ কাৰণে কিমান জাম হৈছিলে। তাৰপৰা গৈ মেলি কিবাকৈ পালোঁ দিয়কচোন, পাই ধূপ চাকিখিনি জ্বলাই দিলোঁ। জ্বলাই মেলি অলপমান ভিডিঅ' কৰিলোঁ। পোৱালিটো ভিডিঅ' কৰিব দিছিলোঁ, সি মুখখন কৰিব দিলে ঠেংখন কৰে। ঠেংখনৰ ভিডিঅ' কৰিব দিলে সি মুখখন কৰে। ভিডিঅ' সি ভালকৈ নকৰে, নিজেও নুঠে। তাৰপিছত সিংহাসনত গৈ আমি এনেকৈ ওচৰত সেৱা এটা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। ভগৱানে যিখিনি তেওঁ নিৰ্মালি দিয়ে, নিৰ্মালিখিনিও ল'লোঁ। লৈ আমি বাহিৰত ওলাই গ'লোঁ। বাহিৰত ওলাই গৈ তাত এটা শিৱ মন্দিৰো আছে নহয়, তাত একেলগে দৰ্শনখিনিও কৰি ল'লোঁ। দৰ্শন কৰিও ভালে লাগিলে। তাত দৰ্শন কৰি আকৌ লাহেকৈ আমি তাত পইচা এটা দিলোঁ আৰু অলপমান পইচা দিছোঁ, বেছি পইচা দিয়া নাই বাৰু।